নমস্কাৰ বন্ধুসকল, যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত অনলাইন পঞ্জীয়ন কৰি থৈছে তেওঁলোকৰ বাবে এটা খবৰ আহি পৰিছে। খবৰটো হৈছে যে অনলাইন আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে 8 ডিচেম্বৰ তাৰিখে। আৰু ইয়াত যদি আপুনি চাইছে আবেদন দাখিল প্ৰক্ৰিয়াৰ উদ্বোধন ইতিমধ্যে হৈ গৈছে 8 ডিচেম্বৰ তাৰিখে। গতিকে সবিশেষটো মই আজি এই ভিডিঅ'টো জনাই আছোঁ। সবিশেষটো হৈছে যে আপুনি কেনেদৰে অনলাইন আবেদন কৰিব পাৰিব আৰু কি প্ৰক্ৰিয়াত বা কি ষ্টেপত আপুনি অনলাইন আবেদন কৰিব পাৰিব। আৰু 8 ডিচেম্বৰ তাৰিখে আবেদনৰ জমা দিয়াৰ তাৰিখটো ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ শেষ তাৰিখ অৰ্থাৎ লাষ্ট ডেটটো হ'ব 21 জানুৱাৰী 2024 তাৰিখে। 21 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত আপুনি আবেদনটো জমা দিব লাগিব। আৰু আবেদন কেনেকৈ কৰিব সেইটো সবিশেষ মই ইয়াত জনাম। পইণ্ট ৱাইজ ইয়াত অফিচিয়েল ৱেবছাইটটোত লিখা আছে। তো প্ৰথম পইণ্টত কোৱা আছে যে কেৱল পঞ্জীভূত আবেদনকাৰীসকলে মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ বাবে আবেদন কৰাৰ যোগ্য। অৰ্থাৎ যিসকলে আগতে অনলাইন পঞ্জীয়ন কৰি থৈছে তেওঁলোকেহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। নতুনকৈ যদি কোনোবাই আবেদন কৰিব বিচাৰিছে তেওঁ আবেদন কৰিব নোৱাৰিব। দ্বিতীয়তে কোৱা আছে যে পঞ্জীভূত আবেদনকাৰীয়ে হোম পেজত প্ৰদান কৰিবলৈ কৰা লগইন/এপ্লাই নাও টেবত ক্লিক কৰিব লাগিব। তাৰপিছত পঞ্জীভূত মোবাইল নম্বৰ আৰু পাছৱৰ্ড OTP প্ৰদান কৰিব লাগিব। অৰ্থাৎ হোম পেজত অপশ্যন পাব লগইন/এপ্লাই নাও এখন অপশ্যন পাব, তাত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ যোনটো অলৰেডি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ অৰ্থাৎ যিটো মোবাইল নম্বৰ দি আপুনি পঞ্জীয়ন কৰি থৈছিলে সেই পঞ্জীয়নভুক্ত মোবাইল নম্বৰ তাত এণ্টাৰ কৰিব লাগিব। তাৰপিছত পাছৱৰ্ড যেতিয়া আপুনি এপ্লাই কৰোঁতে পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেইটো পাছৱৰ্ড দিব পাৰে, নতুবা OTP প্ৰদান কৰি আপুনি লগইন কৰিব পাৰিব। তাৰপিছত আবেদন কৰিবলৈ আবেদন কৰক বুলি এখন অপশ্যন পাব, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ লগইন হৈ যাব। সম্পূৰ্ণ লগইন হোৱাৰ পিছত যি তথ্য আপোনাক তাত সোধা হ'ব তথ্যসমূহ পূৰণ কৰিব লাগিব। আৰু প্ৰযোজ্য অনুসৰি যদি কোনো ধৰণৰ নথিপত্ৰ আপলোড কৰিব লগা হয় আপলোড কৰিব লাগিব যি নথিপত্ৰ বিচাৰে। তাৰপিছৰ পইণ্টত কোৱা আছে যে পঞ্জীভুক্ত আবেদনকাৰীয়ে নিৰ্বাচিত খণ্ড উপখণ্ডৰ ভিতৰত এটি প্ৰকল্পৰ প্ৰয়োজনীয় নথি আপলোড কৰিব লাগিব। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। এইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আপুনি সাহায্যটো পাবনে নাপায়। গতিকে এইটো প্ৰকল্পটো আপুনি ভালদৰে প্ৰস্তুত কৰিব। যিটো খণ্ড বা উপখণ্ড আপুনি নিৰ্বাচন কৰি পঞ্জীয়ন কৰিছিলে সেই খণ্ড উপখণ্ডৰ ওপৰত এটি প্ৰকল্প আপুনি প্ৰস্তুত কৰিব লাগিব আৰু তাৰ সঠিক নথিপত্ৰটো আপলোড কৰিব লাগিব স্কেন কৰি। চ' আপলোড কৰাৰ পিছত আপুনি যেতিয়া ছাবমিট কৰাৰ পিছত এটা একনলেজমেণ্ট ৰিচিপ্ট এখন পাব। একনলেজমেণ্ট ৰিচিপ্টৰ সহায়ত আপুনি সময়ে সময়ে স্থিতি অনুসৰণ অৰ্থাৎ ষ্টেটাছটো ট্ৰেক কৰি থাকিব পাৰিব আপুনি ৰেফাৰেঞ্চ নাম্বাৰৰ সৈতে। তাৰপিছত এটা SMS আৰু ইমেইল প্ৰেৰণ কৰা হ'ব আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু জিমেইল IDত। এনেদৰে কৰাৰ পিছত ট্ৰেক আপুনি ষ্টেটাছ বুলি এখন অপশ্যন পাব, তাত ট্ৰেক কৰি থাকিব পাৰিব নিজৰ স্থিতি, আবেদনৰ স্থিতি কি হৈ আছে কি হোৱা নাই। আৰু যোগ্য আবেদনকাৰীলৈ SMS আৰু ইমেইল প্ৰেৰণ কৰা হ'ব। তাৰপিছত যিগৰাকী আবেদনকাৰী যোগ্য হয় তেওঁক SMS আৰু ইমেইল প্ৰেৰণ কৰা হ'ব। এনেদৰে আপুনি এইসমূহ ষ্টেপত আপুনি আবেদন কৰিব পাৰিব। চ' আজিৰ এই ভিডিঅ'টোত থুলমূলকৈ মই বস্তুটো জনাই দিলোঁ আপোনাক কেনেদৰে কি কথা। পৰৱৰ্তী ভিডিঅ'ত আপুনি গম পাব। সম্পূৰ্ণ মই ভিডিঅ'ত আপোনালোকক লাইভ দেখুৱাম কেনেদৰে আপুনি আপলোড কৰিব ডকুমেণ্টছখিনি বা কেনেদৰে আপুনি আবেদন কৰিব ইয়াৰ বাবে। চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ' যদি ভাল পাইছে লাইক কৰিব আৰু যদি কিবা অসুবিধা পাইছে বা কিবা বুজাত অসুবিধা হৈছে কিবা যদি মনত ডাউট আছে আপুনি নিশ্চয় কমেণ্টছত সুধিব পাৰে। লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ।